আমরা মানুষের কাছে হাস্যর পাত্র হই। এবং আমি বারবার বলছি যে আজকের দিনে সবচেয়ে বড় ব্যাপার হচ্ছে কি, এই আইন যদি পাস হয়, যদি আমি বলছি যে কয়েকটা ভালো জিনিস আছে, কিন্তু ম্যাক্সিমাম এমন কিছু জিনিস আছে যেটা কন্ট্রাডিক্টরি জিনিস, এবং যে জিনিসের ফলে আমাদের এই আইন আমরা তৈরি করব, কিন্তু ভবিষ্যতে আমাদের সমালোচনার সম্মুখীন হতে হবে। তাই সবাই বলছে সিলেক্ট কমিটি, আমিও বলছি সিলেক্ট কমিটি। শুধু সিলেক্ট কমিটি না, আমাদের অধ্যয়ন করতে হবে। কারণ আমরা যাদের আইন তৈরি করতে যাচ্ছি, হায়ার সেকেন্ডারি পাস, জেলা পরিষদ, মেট্রিক পাস, একটা বাতাবরণ সৃষ্টি করতে যাচ্ছি। আমাদের যদিও শিক্ষাগত যোগ্যতা লাগে, দরকার নেই, কিন্তু আমাদের এই আইন তৈরি করতে আমরা যাতে আরও পুঙ্খানুপুঙ্খভাবে আমরা যাতে কিছু যদি ডিসকাশন করি। এবং এখানে ট্যাক্সের কথা বলা হয়েছে, যে আমরা ট্যাক্স গ্রহণ করব, কিন্তু আমার বলতে হচ্ছে টাউনের ক্ষেত্রে হয়তো বা কিছু কিছু আমরা ফ্যাসিলিটি দেওয়া হয়, কিন্তু গ্রামাঞ্চলের ক্ষেত্রে কোনো ফ্যাসিলিটি নেই, সেখানে আমরা ট্যাক্স কেন নেব? আগে ফ্যাসিলিটি দেওয়া হোক, তারপর ট্যাক্সের ব্যবস্থা করা হোক। এবং এখানে বলা হয়েছে বাল্য বিবাহের কথা, এখানে অনেক কথা বলা হয়েছে। হ্যাঁ, বাল্য বিবাহ বলা হয়েছে রোধ হবে, বাল্য বিবাহের রোধ আসলে আপনাদের এই আইন দিয়ে রোধ করা যাবে না। বাল্য বিবাহ রোধ করতে হলে আমাদের আরো সচেতনতা দরকার। আমি বলছি অধ্যক্ষ মহোদয়, যে যাদের হায়ার সেকেন্ডারি পাস, যারা জেলা পরিষদ হবে, তাদের হয়তো শিক্ষকতা যোগ্যতা আমার থেকে অনেক বেশি। তাই আমার অনুরোধ থাকলো যে মন্ত্রী মহোদয়ের কাছে, এখানে অনেক ছোট ছোট অ্যামেন্ডমেন্ট আছে, যে এখানে বলা হয়েছে 6 মাস, 1 বছর, যেখানে 6 মাসের কথা বলা হয়েছে, যেখানে বলা হয়েছে অনেক কথা বলা হয়েছে, ছোট ছোট অ্যামেন্ডমেন্টগুলো মানা হোক। এবং আমি মনে করি এই যে ক্লজ 5 যেটা আপনাদের এলিমিনেশনের ক্ষেত্রে, সেটাকে বাদ দিয়ে অন্তত এই ক্লজটাকে বাদ দিয়ে আপনারা করুন, না হলে সেটা আবার চ্যালেঞ্জ হবে, সেটা আবার কোর্টে যাবে, কোর্টে গিয়ে স্টে হবে। আমরা এমন একটা আইন তৈরি করব, আমাদের আইন তৈরি করব, কোর্টে গিয়ে যদি সে আইনটা বন্ধ হয়, যদি সেটা আমাদের জন্য দুর্ভাগ্য ব্যাপার থাকবে। আপনাদের কাছে অনুরোধ থাকলো, সিলেক্ট কমিটিতে দেন, অনারেবল মিনিস্টার আলোচনা করে সেই আইনটা পাস করুন। নমস্কার, ধন্যবাদ। মই আজি এই বিষয়ে উত্তৰ দিয়াৰ প্ৰাক মুহূৰ্তত মই এটা অফিচিয়েল এটা এমেণ্ডমেণ্ট আনিব বিচাৰিছোঁ, আৰু সেই নহয় পিছত আনিব, সেইটো পিছত একেবাৰে অধ্যক্ষ ডাঙৰীয়া, আজি মই সকলো বিধায়ককে ধন্যবাদ জনাইছোঁ, যিসকলে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিলে, বিশেষকৈ নুৰুল হুদা ডাঙৰীয়া, আমিনুল ইছলাম, জয়ন্ত বসুমতাৰী, আব্দুল ৰচিদ মণ্ডল ডাঙৰীয়া, কৌশিক ৰায় ডাঙৰীয়া, আমিনুল ইছলাম, ভুৱন পেগু, ৰকিবুল ইছলাম ডাঙৰীয়া, মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আশৰাফুল হুছেইন ডাঙৰীয়া, নন্দিতা দাস ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া, কমলক্ষ পৰকাষ্ট ডাঙৰীয়াকে আদি কৰি সমূহ মই আমাৰ সন্মানীয় বিধায়কসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ, যে আজি এই আইনখনৰ উত্থাপন কৰাৰ পিছত আমি যিটো মুকলিমূৰীয়াকৈ যি আলোচনা কৰাৰ কাৰণে মানসিকভাৱে ইচ্ছা, তাতে আপোনালোকে সকলোৱে অংশগ্ৰহণ কৰিছে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, আজি আমাৰ বাবে আমাৰ এটা পবিত্ৰ দিন, এটা উল্লেখযোগ্য দিন এইকাৰণে যে আজিৰ তাৰিখত আমি এই পঞ্চায়তখন পাৰিত কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ, আপোনালোকৰ সহযোগ বিচাৰিছোঁ। আৰু আজিৰ তাৰিখটো আমাৰ কাৰণে, অসমৰ কাৰণে এইটো আৰু এটা ভাল, যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কৰ্মস্পৃহা, সেই কৰ্মস্পৃহাৰ আধাৰত আমি 28 মাহত আজি অধ্যক্ষ ডাঙৰীয়া আমি 10 লাখ 1 মিলিয়ন PMI হাউচ আমি কমপ্লিট কৰিছোঁ, আৰু সেইটোৰ ফালৰ পৰা আমাৰ আজিৰ দিনটো এটা উল্লেখযোগ্য দিন বুলি মই অনুভৱ কৰিছোঁ। আমি অধ্যক্ষ ডাঙৰীয়া যিসকলে বক্তব্য ৰাখিছে, মই বক্তব্য ৰখাৰ প্ৰাক মুহূৰ্ততে বহুকেইগৰাকী আজি বিধায়কে তেওঁলোকে হয়তো আজি বক্তব্য ৰখা নাই বা হয়তো অহা নাই, সেইসকলৰ লগত মই পাৰ্চনেলি কথা পাতি চাইছিলোঁ, আৰু সকলোৱে কিছুমান বিষয় একেবাৰে আন্তৰিকতাৰে গ্ৰহণ কৰিছে। আৰু তাৰ ভিতৰত যদি প্ৰথম বিষয়টো যদি মই কওঁ, যে অধ্যক্ষ ডাঙৰীয়া, আমাৰ যিসকলক আমি সভাপতি নিৰ্বাচিত কৰোঁ, আৰু সভাপতি নিৰ্বাচিত কৰে আমাৰ ৰাইজে নিৰ্বাচিত কৰে,
আৰু আমি সকলোৱে জানো ডেমক্ৰেসি ফৰ দ্য পিপল অফ দ্য পিপল বাই দ্য পিপল আৰু ৰাইজে নিৰ্বাচিত কৰাৰ পিছত যেতিয়া তেওঁ পঞ্চায়তত যেতিয়া গৈ সভাপতি হয় আৰু সভাপতি হোৱাৰ পিছত এই 10 গৰাকী সদস্যৰ লগত কিবা কাৰণৰ যদি তেওঁলোকৰ যদি মনোমিলন নহয় কিবা কাৰণৰ যদি কিবা কথা বা স্কিমৰ ইদিক হয় বা স্কিমৰ আবণ্টিত ধৰণ লৈ পেলাই বিভিন্ন কথা যেতিয়া আহে তেতিয়া তৎক্ষণিকভাৱে কি কৰে তেখেতৰ এগেইনষ্টে অনাস্থা প্ৰস্তাৱ আনে আৰু অনাস্থা প্ৰস্তাৱ অনাৰ পিছত তেখেতৰ এনেকুৱা এটা অৱস্থা হয় না তেওঁ এখন বজাৰত যাব পাৰে না তেওঁ বাহিৰত যাব পাৰে না বিয়া এখনত যাব পাৰে না তেওঁক এটা কলংকিত ব্যক্তি হিচাপে তাত এষ্টাব্লিছ কৰাই দিয়া হয় অথচ ৰাইজে নিৰ্বাচিত কৰে কিন্তু সেই 10 গৰাকীৰ যদি 7 গৰাকীয়ে বা 6 গৰাকীয়ে যদি বা যেহেতু 4 গৰাকী হ'লে অনাস্থা আনিব পাৰে তাৰপিছত যেতিয়া অনাস্থা প্ৰস্তাৱ যেতিয়া গ্ৰাহ্য হোৱাৰ লগে লগে সেই মানুহজনে সেই পঞ্চায়তখনত বহাৰ অধিকাৰ নাথাকে আনকি সদস্য হোৱাৰ অধিকাৰ নাথাকে আৰু তেতিয়া মই ভাবোঁ যে এই বিষয়টো আইনগতভাৱে নিশ্চিত ওপৰত ক'ৰবাত কেৱল এটা আছিলে আৰু মই যেহেতু আইন বিভাগৰ দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দিছে আৰু মোৰ তেতিয়াৰ পৰা এটা সপোন আছিলে যে নিশ্চিত ওপৰত এই আইনখনৰ এটা সংশোধন কৰিব লাগিব এই আইনখনৰ বিষয়ে ৰকিবুল ইছলাম ডাঙৰীয়াই কৈছিলে যে আগতে পূৰ্বতে প্ৰচেষ্টা চলাইছিলে কিন্তু সেই সময়ত কৰিব পৰা নাই আমি এইটো সকলোৰ লগত এক্সপাৰ্টৰ লগত আলাপ আলোচনা কৰি পেলাই PRAৰ লগতে হওক বা বিভিন্ন ব্যক্তিৰ লগত আলাপ আলোচনা কৰি পেলাই আমি কৈছোঁ কি যে পঞ্চায়ত প্ৰেচিডেণ্টগৰাকীয়ে এইবাৰ ৰাইজৰ জৰিয়তে নিৰ্বাচিত হ'ব নালাগে নিৰ্বাচিত হ'ব লাগিব কাৰ জৰিয়তে যে যিসকলে ৱাৰ্ডৰ সদস্য সেই ৱাৰ্ডৰ সদস্যৰ জৰিয়তে তেওঁ নিৰ্বাচিত হ'ব লাগিব তাৰ 10 গৰাকীৰ ভিতৰত তেওঁ এজন ৱাৰ্ডৰ সদস্য হৈ থকাৰ কাৰণে এবাৰ আমি আইন প্ৰণয়ন কৰিলোঁ অৰ্থাৎ কি এতিয়া যদি পঞ্চায়তৰ সভাপতিগৰাকীয়ে সভাপতি নাথাকিলেও এটলিষ্ট তেখেতে সেই পঞ্চায়তত কি কৰিব পাৰিব তেওঁ পঞ্চায়তখনৰ এগৰাকী সন্মানীয় সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি থাকিব তেওঁৰ যিমান দিনলৈ কাৰ্যকাল থাকে এইটো এটা অধ্যক্ষ ডাঙৰ এটা সুন্দৰ এটা প্ৰস্তাৱ দ্বিতীয়তে আমি দেখিছোঁ যে বহু মানুহে পলিটিকেল পাৰ্টিৰ ৰিকগনেশ্যন নথকাৰ কাৰণে উদাহৰণস্বৰূপে যদি আমি ধৰোঁ এজন শিক্ষক এজনে 6 মাহ আগতে তেওঁ হয়তো হেৰি পাইছে ৰিটায়াৰমেণ্ট হৈছে এজন জুনিয়ৰ ইঞ্জিনিয়াৰ গাঁৱৰ এজন জুনিয়ৰ ইঞ্জিনিয়াৰ তেওঁ হয়তো ৰিটায়াৰমেণ্ট হৈছে বা এজন ব্যক্তি হয়তো তেওঁ ৰিটায়াৰমেণ্ট হৈ আছে 3 মাহ আগতে কিন্তু তেওঁ পলিটিকেলি সম্পৰ্ক নাই তেওঁ পলিটিকেলি যেতিয়া সম্পৰ্ক নাথাকে তেতিয়া কি হয় যে মানুহ যদি চাকৰি কৰিলে অৱসৰ হোৱাৰ কাৰণে আমাৰ পাৰ্টিত টিকট ল'বলৈ আহিছে কিন্তু ৰাইজে কৈ আছে যে নহয় আমি আমাৰ ৱাৰ্ডৰ সদস্য এই ব্যক্তিজনক দিব বিচাৰোঁ কাৰণ এওঁ যিহেতু কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু সেইটো হয় ৰাইজে বিচাৰেও ৰাইজে বিচৰাৰ কাৰণে আমাৰতো এগৰাকী বিধায়ক ডাঙৰীয়া গোৱালপাৰাৰ বিধায়কে তেওঁ চাকৰি কৰি আছিলে আৰু ৰাইজে বিচাৰিছে কাৰণে তেওঁ এতিয়া MLA হৈ আহিছে যি নহওক এতিয়া ৰাইজে বিচাৰিছে বা পাৰ্টীয়ে বিচাৰিছে আমি কৰিছোঁ কি যে জিলা পৰিষদৰ আমাৰ পঞ্চায়তৰ ক্ষেত্ৰত আমি কোনো ধৰণৰ হেৰি আনিব খোজা নাই অধ্যক্ষ ডাঙৰীয়া এই পলিটিকেল পাৰ্টিৰ আমি তাত এমব্লেম আনিব বিচৰা নাই আৰু এইকাৰণে বিচৰা নাই সেই এমব্লেম আনিবৰ কাৰণে যিহেতু আমি দেখিছোঁ যে আমাৰ যিটো ইনডাইৰেক্ট ইলেকশ্যনক যদি আমি কওঁ ইনডাইৰেক্ট ইলেকশ্যন যদি আমাৰ যিটো পঞ্চায়তৰ যিটো আছিলে আমাৰ দেখিছোঁ যে অৰুণাচলত তেনেকুৱা কি হয় আপোনাৰ তেওঁলোকৰ যিটো 1997 যিখন অৰুণাচল প্ৰদেশ পঞ্চায়ত ৰাজ এক্ট তাত তেওঁলোকে কি কৰিছে তেওঁলোকে পঞ্চায়তৰ সভাপতিগৰাকী এমং দ্য মেম্বাৰ্ছৰ পৰা তেওঁলোকে চিলেক্ট কৰে ঠিক তেনেকুৱাকৈ Section 7 of the Kerala Panchayat Raj Act 1994 তাত তেওঁলোকে কি কৰে মানে হেৰি কৰে মেম্বাৰ্ছৰ পৰা তেওঁলোকে কৰে ঠিক তেনেকৈ Section 9 West Bengal Panchayat Raj Act 1970